বামুন আংরাদি গাঁৱৰ পৰা নলবাৰী জিলাৰ হৈ শ্ৰী উমেশ চন্দ্ৰ ভট্টাচাৰ্যই ভূপেন্দাৰ স্মৃতিৰ ৰক্ষাৰ্থে লিখিছ কবিতা এটি মই। আকৌ আকৌ কপৌ চৰাই দুটি। কোন কোন তুমি মায়াবিনী, কিয় আহিছিলা উৰি? ভূপেন্দাৰ মৰশয্যাত কিয় আছিলা পৰি? কোন কোন তুমি মায়াবিনী, লাখ লাখ জনতাৰ চকুত ধূলি দি কলৈ উৰি গলা তুমি? কোন কোন তুমি মায়াবিনী, বগা চন্দনৰ ফট পিন্ধি তুমি ভাল পোৱা নৈৰ ফটোত গলা উঠি ভাহি? কোন কোন তুমি মায়াবিনী, ফাগুনৰ মাহতে দিয়া তুমি উতলা যৌৱনৰ জাননী? কোন কোন তুমি মায়াবিনী, বননি শুৱালে কুলি চৰাইৰ মাতে, ধৰিত্ৰী শুৱাইছিল ভূপেন্দাৰ মাতে, বিশ্বই সেবিব তোমাৰ চৰণতে সদায়।